গাইজ ৱেলকাম টু আনাদাৰ ব্লগ। তো আজি আমি ওলালোঁ বালা মই আৰু বিটু এনেকৈ যাওঁ। শ্বুটিং নাই আজি, এই বুগুৰি খাব যাওঁ। পাহাৰত দেখি ওলাই আহিলোঁ, বুগুৰি খাব যাওঁ, কিবা কিবি দেখাওঁ। তো গাইজ ব্লগটো চাই থাকক, কিবা অলপ আৰু নৰ্মেল ব্লগ যাব, তো চাই থাকক ব্লগটো। এই বালা ক'ত যাম এতিয়া? বুগুৰি খাব যাম। পূৰা হাংগা হ'ব আজি, বুগুৰি খাব বিটু আছে। এই পাগল এটা, এই এটা কি সি পাগল চেৰা, সি এটা মস্ত এই মাটি সোপাতি মোবাইল টিপা ধৰছি, গেম খেলবা ধৰছি ইয়াতে। মাত তাক চলি বুগুৰি খাবা আহি কেনে আকৌ সি শ্বুটিং নাই। শ্বুটিং নোহোৱাৰ কাৰণটো হ'ল বতৰটোও বেয়া, মানে কেমেৰা কোৱালিটিও বেয়া হ'ব, সেইকাৰণে আৰু জাষ্ট ব্লগটো আৰম্ভ কৰি দিওঁ। ব্লগটো আৰম্ভ কৰি বুগুৰিও খাই আহোঁ। পাহাৰত যাম বুলি ভাবি আছিলোঁ, বালাও লগ পোৱা নাই, মোৰ নাই, কলেজ চলেজ এনেকৈ যায়। আজি তিনিওটা লগ হ'লোঁ, লগ বুগুৰিটো খাই আহোঁ আৰু নে কি বালা? সেই আৰু বলক আজি পাহাৰৰ পৰাই অলপ দেখাই লৈ আহোঁ আপোনালোকক। তো বলক সি অলপ মানে উৰুকা নাই আজি, উৰুকা দেখি মানে নিয়াছ আৰু কৰাও নাই, অলপ ৰ'দ চ'দো নাই, ঠাণ্ডা বতৰ, এইকাৰণে ভিডিঅ'টো কৰা নহ'ল। বুগুৰি খাব আহিলোঁ। সকলোকে বিহুৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তো পূৰা আপোনালোকে বিহু খাওক, এনজয় কৰক পূৰা মাঘ বিহু। এন ডি অসম ভাইন্স আৰু মোৰ RC ব্লগ চেনেলৰ পৰা বালা সকলোকে কি দিলোঁ? ভোগালী বিহুৰ শুভেচ্ছা। গাহৰিৰ সংখ্যা ইমান বেছি দেখিছা গাইজ, মাটি আৰু ধৰক ট্ৰেক্টৰ দি বাহবা নালাগে আৰু গাইজ। সেইয়া বাই থৈ গৈছি গাহৰি। আমি মোনা আনিছোঁ, মোনাত আমি বুগুৰিটো খাম, মানে আটাও নাই বুগুৰি। মই কৈছোঁ তেনে এডাল বুগুৰি খাওঁ, এই দাহি পাহাৰৰ বুগুৰি এটাও নাই। তো কিবা এটা গাইজ বালাই কৈছে বুগুৰি নাই বুলি, তো বুগুৰি বালা নাই যদি বালাক কোবাম ধৰিলে, বালাই কিয় খাবা সুধিছিল ইয়াতে। তো কৈছিলি নহয় বুগুৰি আছে খাবা যাম, মই কৈছোঁ এডাল বুগুৰি খাওঁ। এতিয়া নহ'ব আৰু আমি পাহাৰত আছোঁ, পাহাৰো চাওঁ, অলপ বুগুৰিও খাওঁ, সেই আৰু গাইজ। তো গাইজ আহি কেনে আমি পাহাৰ পাই গ'লোঁ। এতিয়া বুগুৰি চাওঁ, বুগুৰি গাছ পাইছোঁ, আধা দেখা ভাল গাছ পাওঁ, আৰু যদি পাওঁ খাওঁ, খাই কেনে আৰু এনেকৈ যাই থাকোঁ আৰু লাহে লাহে পূৰা। তো বালা আছে আগতে বিটু পিছত, তো বুগুৰি চাওঁ, পাওঁ, বালাক গাছত উঠাই দিম। তো চাই থাকক পাহাৰ পালোঁ গাইজ, পাহাৰৰ ভিউটো চাই লওক। পাৰি আছে পূৰা বালা, একদম পূৰা থুচি আছে পূৰা কি গাইজ। বুগুৰি চালক ইয়া বুগুৰি বদল পাৰা নাই বিটু বতাল বানা বুগুৰি মাৰ গাইজ। এডাল পালোঁ, আৰু ক'ত পাওঁ নেকি চাওঁ, কিন্তু বহুত বুগুৰি গছ আছে। চালকাৰি আছা পাৰি দিছোঁ বতল বানৰা বুগুৰি খাই পাইছা? পাৰি ল'লোঁ, আৰু বেলেগত চাওঁ এবাৰ পাওঁ নেকি ভাল লগা বুগুৰি নে কি বালা। ইয়াৰ পূৰা এইকেইটা পাৰি, তো বৈ নিমখ খান্দি লৈ আহ, তো এখেন্দি লৈ আহোঁ। তো গাইজ বলক বলক পূৰা আজি পূৰা বুগুৰি খাম বুলিয়ে আছোঁ আৰু বলা, পূৰা বুগুৰি খাই কেনে যাই আছোঁ। তুই এতিয়া ওলাই দিছ কি হ'ল তোৰ ধৰি ভিডিঅ' বনাব নাপালোঁ আমি আজি, ৰ'দ চ'দ একো নাই।
কি হ'ল দে অলপ দি গা ধুব নাপাম নহ'লে আজি গা নুধু কটাৰীখন ছিংব তই কটাৰীখন ছিঙি মোৰ শেষ আৰু ঘৰত ভাত খাব নাপাম কটাৰীখন ছিঙি মই ঘৰত ভাত খাব নাপাম গাইজ ফাইনেলি আমাৰ পেটুই ভৰিত ধুব দিছোঁ বগৰী ধুব বোলে ধূলা লাগছি হেই দে বগৰীকেইটা ধুইছোঁ বগৰীও চাওঁ আমাৰ সেই পৰতি এইকেইটা বগৰী হে সেই বগৰী খাবি বগৰীয়ে নাই গাছত তই ধৰি হৈছে কেইটা চব ক'ত যায় খাল পৰবি তই তেৰে সাঁতুৰিব নাজনা তই খালি কটাৰী খানে মায়া কৰি বোলে ভাত খাব নেদে বোলে কটাৰী খান নোহোৱা হ'ল ইয়াত প্ৰথমতে মতো কম চাওঁ মছলা কাটো সেই গাইছে মছলা কাটিব বোলে গাই গাইছ এখানৰ সাগৰ এখন বিল দিওঁ কি বুলি কয় চান্দুবি বিল বুলি কয় এখনৰ নাম ইয়াতে গাইছ ডাঙৰ ডাঙৰ গাইছ পানী কাউৰি থাকে গাইছ বেলেগ একো নাপায় গাইছে বেলেগ কম চাওঁ হৈ কিনে বেয়া কৰা যদি মানুহ মোক দেখাই দিছোঁ গাইজ ই মোক বেয়া কৰা মানুহ মোক বাকী চব ধুলা মছলা পাত ধুলা বগৰী ধুলা এই জ্বালাকেইটা নুধুলে জ্বালাকেইটা মই ঘৰতে ধুই লৈছোঁ জ্বালাকেইটা আমি ধুইছোঁ আৰু না তই মনে মনে থাকতে বেছি লেবেলে থাকবি ই আকৌ কামলা কৰিছোঁ একদম মনে মনে থাক বেয়া হৈ যাব কথা তেৰেন এ মছলা জ্বালা দিয়া হ'ল এতিয়া মছলা শৰ্মা এখন কাটি দিবি এটা কথা ভাবিব নাই কি এনেকৈ যে কৰিলে মছলা পাতি ইমান আনছি বাপেকৰ পইচা গাছত লাগছি চলি এতিয়া নৰা নাই খাব লৈছোঁ বুকুৰিটো খাই লৈ লগ পাই আছোঁ কিবা এটা কৰিম বুলি ভাবিছোঁ ৰ প্লেন কৰি আছোঁ হয় না নহয় চাওঁ মই কালি ব্ৰইলাৰ আনিছিলোঁ দুপিছমান মাংস আছে সেইকাৰণে মই লৈ আহিম আনবি তই খাব চাওঁ চুকুৰি খাই আহিলোঁ বেছি নাপালোঁ এনেকৈ অলপ খালোঁ খাই কেনে আৰু এতিয়া আহিছোঁ আহিলোঁ আহি এতিয়া পূৰা আৰু যাইছোঁ যাই কেনে এতিয়া কিবা কৰিব খুজিবি তোক কিবা এটা কৰিম ছাৰপ্ৰাইজ এটা হ'ব ৰ গাইছ কিবা এটা খানা চানা প্লেন কৰি আছোঁ আমি ক'ব নালাগে তই ক'ব লাগে গাইছ মোবাইল প্লেন এটা কৰি আছোঁ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল খেখান্দিৰ পৰা আৰু বেলেগ একোৱে নাজানে মই যে সেইখানি জানো মই নাজানো একোৱে নাজানা তই নাজানাই একো মই এটা কথা কওঁ তই নকবিয়ে তই নকবি বুগুৰি জুগুৰি খাই আহি গ'লে আমি কি কৰিলোঁ এতিয়া খানা প্লেন তই খানা খাব আহিছোঁ এতিয়া বৰ্তমান চব বস্তু লৈছোঁ তো গাইছ খানা খাব যাম পথাৰৰ মাজত পুৰা এতিয়া হাংগা দিম আকৌ গোটেইকেইটা যায় খানা খাই অ' গাইছ আমি এতিয়া খানা খাবলৈ যাই আছোঁ আমি এতিয়া ৰখছোঁ তাৰপিছত এইটো দেখিছা না পেটু যাই আছে তাক অলপ আগবাঢ়িব দিছোঁ আমি মানে আৰু এতিয়া আমি আমাৰ এটা সন্দেহ হৈছে দুটা তাতে আমি এতিয়া ব্ৰইলাৰ আমি নানা ব্ৰইলাৰ মানে খাহী মাংস দেই আমাৰ কট ফুলছি মানে ব্ৰইলাৰে দে সঁচা কথাটো কৈ দিলোঁ এতিয়া ব্ৰইলাৰটো আনিলে কি হ'ব পেটুৰ কাৰণে অলপ ভয় লাগছে তাৰ যিহে সেই পেটত গোটেই মাংস খাবা আমাৰ তাৰ একো খাৱাই নহ'ব তাকে এতিয়া ভিডিঅ'টো মানে ভিডিঅ'তে খানাটো খাবা ওলছোঁ কিন্তু এতিয়া সন্দেহ আহি গৈছে আৰু যাওঁৱে নেকি নাখাওঁ লাগছি পইচাও দিলোঁ এতিয়া পইচাও ঘূৰি নাপাম না নাখাওঁ হ'লে তাকে এতিয়া কি কৰোঁ কি নকৰোঁ এই নাছে কিয় খানাৰ শখ কেনেকৈ গেছে 2 লিটাৰ পানী এইটো পোষ্ট দিবলৈ চেষ্টা কৰক এইটো পোষ্ট আমি এতিয়া আহি পালো আমাৰ ভৈৰৱকুণ্ড ভৈৰৱকুণ্ড নাছে কিয় পথা বানপানীত পানী হৈছিলে এই সময় মাটি শুকাই গৈছে একো কোনো খেতি কৰা নাই আমি আহি পালোঁ আৰু এতিয়া গাইছ এইটো আমাৰ মক্কেল গা ধুৱে ঠাণ্ডা দি বোলে গা ধুৱে বোলে বালাই অঁ মই এসপ্তাহমান হ'ল গাই ধোৱা নাই সেই তই আৰু নলখক বিস্কাহত যাবা নোৱাৰি এনেকৈ ঠাণ্ডাৰ দিনত চ' গাইছ আমাৰ খানাৰ জেগাখিনি আমি চাই আছোঁ কোনখানিত খালে ভাল হ'ব ইয়াতে খাম চাগে এখানিত পানীখিনি তাৰমানে ওচৰতে পাম খাৱা পানী নহয় বাৰু নে বস্তু ধোৱা ত' গাইছ আমি ইয়াতে আৰম্ভ কৰিম
বালা এটা পাতা বলক দিয়া তো পাই গলো এটা এটা জাগা বস্তু হেই এগা এটা বিয়াত ৰাজ এটা আছে দে কো কথাটো হ'ল কি জানা না অ কালি মই ৰাতি ভাত খালো অ ভাত খাই উঠি ৱাৱা মজা হৈ গয়া দে কালি ভাত খালি দে দাবাই ভাত খাই উঠাৰ পিছত কি বিয়া হেৰি এপানে চাওক তই কেমেৰা দেখিছা থাক এ মায়ে ক'লা কমলা এটা খা ৱাৱা কি চাৰি হে কি চাৰি হে খাই পেলাই এতিয়া হাগবা যাওঁ হাগাও নোলাই পাতলি বাছু ওলাই মানুহ ঘৰত থাকিবা নৰে এতিয়া সেই হৈছি মই এতিয়া মোৰ ঘৰত এতিয়া মানুহে নাই এতিয়া কি কৰিম মই তই যা উঠি যা কে তই যা কৈছি তই আৰু তই পাদি থাকা আৰু ইয়াতে ভাত খাবা আকৌ খানা খাবা হৈছে ব্ৰইলাৰ মাংস খাবা তহঁতৰ নাপাতো বাদ দিয়া তো গাইছ বলক আমি অলপ বস্তু লিবি আছোঁ ৰ পাই তো এতিয়া সিহঁতে কিবা কৰিব ধৰিছি বিটুই কাটা শুনবা ধৰিছি তো হেৰি কৰোঁ গাইছ এই আমাৰ পেটু দাই বস্তুগিলা কামগিলা কৰি আছে অ পানী কমকৈ আনিছোঁ কিন্তু এটা পানী খাই চিষ্টেম নাই তো মৰি যা পানী নাখাবি এইগিলা পানী চাওঁ এইগিলা আহি যাওঁ এইগিলা ভৰ্তি হৈছে পানী এইগিলা খাগে যা 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 তহঁতে দাদা যা কৰি এনে আপুনি পুৰা আৰু পুৰা খাবি আৰু আপোনাৰ ফিল্ডটো কওকচোন একো নাই এনেই ফিৰ এইগিলা হঠাৎ হোৱা খানা কি ল'ব একো নাই বুলেট দেখাইছোঁ গাইছ ইহঁতে কৈছে কি হেৰি দেখা হ'লে খাই মাংস এইগিলা এনে কৈ আছে আমাৰ দুঘৰ কপাল আছে গাৱাই তো আমি ৰেডি কৰি ল'লোঁ এইগিলা তো ইয়াতে এইগিলা আছে এই বালা জুই ধৰিব লৈছি আৰু মাংসটো ক'ত আছে মাংসটো ইয়াতে আছে এতিয়া মাংসটো আছে আৰু এইগিলা মছলা পাতি মাংসৰ কাগজ পঢ় গাইছ নাও চেফ ডাংগাৱালা ইজ হেয়াৰ পুৰা এটা মোৰ এচিষ্টেণ্ট আছে লগত পুৰা এচিষ্টেণ্ট কেমেৰা থিয়া হ'লো পুৰা গ্লাছত এটা লৈ আহ তো গাইছ ফাইনেলি গাইছে হেৰি হাত দনাখন খাই দিলোঁ দনাখন ফালি লৈ হে গাইছ তো আমি এতিয়া মাংস বনাব ৰেডি হৈছোঁ মাংস বনাই তাৰপিছত মাংস তাৰপিছত তেল এই তাৰপৰা জ্বালা পিঁয়াজ দি হেৰি দি ৰুটি পিঁয়াজ দি তো ফাইনেলি আমাৰ চেফ ডেংগেৱালাই গাইছ মাংসটো বনি আছে পুৰা বাকী এতিয়া মাংস বনি আছে পুৰা চলি থাকক আৰু এটা কথা আছিল নহয় আমাক যি এই আমাৰ বেতাল দাই যি চিক্ৰেট মছলাটো দিছে তো গাইছ এটা চিক্ৰেট মছলা আছে বেতালদা চিক্ৰেট মছলা এটা দিখে দিছিল পাৰ্চেল যোগে তো চিক্ৰেট মছলাটো দি আছো তো চাই থাকিব আপোনালোকে এতিয়া নহয় আঞ্জা হত টাইমত দিব লাগিব আমাৰ এচিষ্টেণ্টে কিন্তু তামাম কাম কৰিছে দেই এচিষ্টেণ্ট তো গাইছ একবাৰ আঞ্জাৰ লুকটো দেখাই ধৰা এতিয়া লুক এনেকুৱা হৈ আছে আঞ্জা বোলে তো গাইছ খানা হৈ আছে এফালে তো বালাক আমি ভাতটো বনোৱা নাই আমি ভাতটো ঘৰত মাক বনাব দিছোঁ মোৰ তো ভাতটো লৈ আহিব ঘৰৰ পৰা আহি ভাত আনিব গ'ল আৰু এই বিটু এটা আছে আঞ্জা লাগি আছে মই অলপ বাহিৰত দেখি ওলাই গৰম লাগি গ'ল জুইৰ কাষত থৈ থাকোঁতে তো গাইছ বঢ়িয়া লাগছি বিহুটো মানে পথাৰৰ মাজত এনেকৈ আমি তিনিটাই আৰু একলা আৰু বুগুৰি খাব গ'লোঁ তেতিয়া বুগুৰি খাই এনে আহিলে এনেকুৱা লাগি খানা খাওঁ তো গাইছ কেনেকৈ আৰু প্লেনটো কৰি দিলোঁ সেয়াই আৰু বেলেগ একো নাই তো গাইছ চাই থাকক ব্লগটো লাগি আছে পুৰা সেইটো চাই দি পুৰা আঞ্জা লাগি আছে পুৰা ইয়া আঞ্জা হৈ আছে আৰু হ'লে আৰু বেছি টাইম নাই আৰু বালা ভাতটো আনলি ভাতটো খাই দিওঁ খাই কেনে আৰু যাই থাকোঁ আৰু খেলা খেলিব যাব লাগিব কবিটো নেকি গাইছ নাও টাইম ইজ চিক্ৰেট মছলা যিটো মই কৈছিলোঁ এইটো চিক্ৰেট মছলা যিটো মই কৈছিলোঁ বেতালদাই দিখে দেৱা বুলি মানে কুৰিয়াৰ কৰি দিখে দিছিল বেতালদাই তো বেতালদাৰ চিক্ৰেট মছলাটো মই এতিয়া দি আছোঁ তো চাই থাকক গাইছ এইটো বেতালদাই আমাক পুৰা কুৰিয়াৰ কৰি দিখে দিছিল নেকি বিটু এইটো বেতালদাৰ চিক্ৰেট মছলাটো এনেকৈ লৈ এনেকৈ দি মজা এনেকৈ দিব লাগে তো গাইছ আঞ্জা চাঞ্জা নমাই দিলোঁ পুৰা বালা ভাত আনি আছে তো আঞ্জাটো হৈ গ'ল এতিয়া আঞ্জাটো ফাইনেল লুক এটা দেখি আছোঁ এতিয়া মই আমাৰ ভিডিঅ'টো আপলোড কৰিলোঁ এতিয়া জাষ্ট আপলোড কৰিলোঁ ভিডিঅ'টো চাই ল'ব আপোনালোকে তো ভাল লাগিল ভিডিঅ'টো পুৰা মাঘ বিহুৰ স্পেচিয়েল ভিডিঅ' বনালোঁ এতিয়া আমি বহি আছিলোঁ এতিয়া ভাতকেইটা খাওঁ ভাতকেইটা খাই চেনেলটোৰ নাম কি আছিল এইগিলা কি দিছা ভাত নহয় এইগিলা আৰু দি এতিয়া ভাত খাওয়াইছো আৰু ৰকেইটা মাৰি লৈ যাব পাৰিছে হাউচ চানক দিব বোলে ৰকেইটা আঞ্জাখনৰ কালাৰ চাওঁ গাইছ ইছ এই গাইছ মোবাইলটো পঢ়লি বেছি ভাল লাগব গাইছ তাতে মোবাইল পঢ়লি তো মা মুং চেলানি মাথা মুন্ডা কে তই গিলা করলি পানী কই পানী আনছ না এ গাইছ পিএস তো গোটাই দিছি গাই আইরি রোনটো সবকে দি আনছি একালে খাবি না আৰু লইলো খা তো গাইছ ফাইনালি ভাত খাব হলছো গাইছ আমাৰ লগত আৰু এটা লগ আহি পাইছি গাইছ তে গাইছ ভাত খাই আছে পেটু কেনে এই হইছে আৰু খাইছো এসিস্ট্যান্ট পানী খাই ল'লোঁ ভাত পানী খাই ভিতৰত কি অৱস্থা হৈছে এই বালাক চাওঁ এই ভাত খাই আকৌ সেই সোপা কৰিব গৈছে বিটু এটা ভাত চাত খাই সোমাব দিছে গাইছ এই সোপা
থুচি দিলা মই পেটি ফলকে লৈছো পেটি ফলকালে ভাত খাইছি এতিয়া ভিডিঅ'টো আৰু শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই ধন্যবাদ জয় অসম বাই বাই মই তলত আছো